নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ শক্তিৰ উৎসসমূহ পাঠটোৰ দ্বিতীয় ভাগ ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত আমি শক্তিৰ উৎসসমূহ পাঠটোত জানিবলগীয়া বহুকেইটা কথাই তোমালোকৰ লগত আলোচনা কৰিলোঁ। আমি জীৱাশ্মজাত ইন্ধন, জলশক্তি, আমাৰ জৈৱ গেছ যিবিলাক পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা আমাৰ শক্তিৰ উৎস আছিল সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। আমি আজিৰ ভিডিঅ'টোত আন কেইটামান আমাৰ পৰম্পৰাগত শক্তি আৰু তাৰ পিছত আমাৰ অপৰম্পৰাগত শক্তি সৌৰ শক্তিৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আমি প্ৰথমতে বায়ু শক্তিৰ বিষয়ে যাবলৈ গৈছোঁ। বায়ু শক্তিৰ বিষয়ে তোমালোকে যদি কিতাপখনত পঢ়া তেন্তে তাৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন ওলাব। আমি প্ৰথম সেইকেইটা প্ৰশ্ন আকাৰতে তোমালোকৰ লগত আলোচনা কৰি ল'ব বিচাৰিছোঁ। তেন্তে এটা প্ৰশ্ন আহিব পাৰে, কেনেদৰে বায়ু শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়? আচলতে এইটো জানিবলগীয়াও কথা, সেইকাৰণে এটা প্ৰশ্ন আকাৰত তোমালোকলৈ লৈ আহিছোঁ। বছৰৰ সৰহভাগ সময় বতাহ বলি থকা অঞ্চলত মাটিৰ পৰা কিছু উচ্চতাত সংস্থাপন কৰা বায়ুকলৰ দ্বাৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। বায়ুকলৰ পাংখাৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰি বৈদ্যুতিক জেনেৰেটৰৰ সহায়ত টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। ইয়াৰ পিছত আন এটা প্ৰশ্ন তোমালোকলৈ ৰাখিছোঁ, বায়ু শক্তিৰ কেইটামান সীমাবদ্ধতা লিখা। বায়ু শক্তিৰ কেইটামান সীমাবদ্ধতা হ'ল, বায়ু শক্তি পাম্প স্থাপন কৰা অঞ্চলত বছৰৰ সৰহভাগ সময় বতাহ বলি থকাৰ প্ৰয়োজন। প্ৰতি ঘণ্টাত 15 কিলোমিটাৰতকৈ বেছি গতিত বতাহ বলি থাকিলেহে টাৰবাইনৰ আৱশ্যকীয় গতি অব্যাহত থাকিব। অৰ্থাৎ আমি যিকোনো ঠাইতে বায়ুৰ শক্তিৰ পাম্প স্থাপন কৰিব নোৱাৰোঁ। যিবিলাক অঞ্চলত সঘনাই বতাহ বলি থাকে, অৰ্থাৎ ঘণ্টাত 15 কিলোমিটাৰতকৈ বেছি বেগত বতাহ বলি থাকে, তেনেকুৱা অঞ্চলতহে আমি বায়ু শক্তিৰ পাম্প স্থাপন কৰি বায়ু শক্তি উৎপাদন কৰিব পাৰিম। দ্বিতীয় সীমাবদ্ধতাটোৰ বিষয়ে জনাইছোঁ। বায়ু শক্তি পাম্প স্থাপনৰ বাবে বৃহৎ অঞ্চলৰ প্ৰয়োজন। 1 মেগাৱাট জেনেৰেটৰ পাম্পখনক প্ৰায় 2 হেক্টৰ মাটিৰ প্ৰয়োজনীয়তা থাকে। 3 নম্বৰ সীমাবদ্ধতাটো হ'ল, বায়ু শক্তি পাম্প স্থাপনৰ বাবে প্ৰয়োজন হোৱা প্ৰাৰম্ভিক শক্তি অতি বেছি। আৰু আন এটা সীমাবদ্ধতাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে উল্লেখ কৰিব পাৰে, তাৰোপৰি বায়ুকলৰ গম্বুজ আৰু পাংখাসমূহ ৰ'দ, ধুমুহা আৰু ঘূৰ্ণীবতাহত উন্মুক্ত হৈ থকাৰ বাবে তদাৰক উচ্চ মানৰ হ'ব লাগে। গতিকে এই কথাকেইটা কিতাপখনত খুব দকৈ যদি পঢ়ি যায় ছাত্ৰ ছাত্ৰীসকলে পাব। আৰু পৰীক্ষাত অহাৰ এটা প্ৰশ্ন, বায়ু শক্তিৰ সীমাবদ্ধতা আহিলে এইকেইটাৰ বিষয়ে লিখিব পাৰিব। ভাবিছোঁ নিশ্চয় বায়ু শক্তি কেনেকৈ উৎপাদন কৰা হয় আৰু ইয়াৰ সীমাবদ্ধতাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিছে। ইয়াৰ পিছত আমি আন এটা প্ৰশ্নলৈ যাব বিচাৰিছোঁ। এই প্ৰশ্নটো কিতাপৰে প্ৰশ্ন আহিব পাৰে, আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে? প্ৰথমতে বায়ু শক্তি কুঁৱাৰ পৰা পানী তোলা আদি কামত ব্যৱহাৰ কৰা হৈছিল। লাহে লাহে আমাৰ সুবিধাৰ বাবে বায়ু শক্তিৰ দ্বাৰা বায়ুকলৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰি বৈদ্যুতিক জেনেৰেটৰৰ টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ লোৱা হয়। গতিকে এইটো হৈছে আমাৰ বায়ু শক্তিৰ এটা বৰ্তমান তাক পৰম্পৰাগতভাৱে অনা পৰিৱৰ্তন। একেদৰে আমাৰ সুবিধাৰ বাবে জলপ্ৰপাত, বোৱতী নদীৰ পানী আদিত নিহিত হৈ থকা স্থিতি শক্তিক বান্ধ নিৰ্মাণৰ দ্বাৰা টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ লোৱা হয়। আৰু এইটো হ'ল জলশক্তিৰ এটা পৰম্পৰাগতভাৱে আমি ব্যৱহাৰ কৰাৰ এটা পৰিৱৰ্তন। গতিকে এই দুটা ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় লিখিব পাৰিব বুলি ভাবিছোঁ। এবাৰ আমি আন এটা প্ৰশ্নলৈ যাব বিচাৰিছোঁ, আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰোঁ? তেন্তে আমি কেইবাটাও আমি পৰম্পৰাগত শক্তিৰ বিষয়ে জানিলোঁ। জীৱাশ্মজাত ইন্ধন, কয়লা, পেট্ৰলৰ বিষয়ে জানিলোঁ, বা একেদৰে জলশক্তিৰ প্ৰকল্পৰ বিষয়ে জানিলোঁ, জৈৱ গেছ, গোবৰ গেছৰ বিষয়ে জানিলোঁ, বায়ু শক্তিৰ বিষয়ে কিছু কথা আমি জানিলোঁ। তেন্তে এইবিলাকৰ পৰা আমি এতিয়া এটা বিকল্প অল্টাৰনেট চ'ৰ্চ বিচাৰি আছোঁ। তেন্তে কিয় বিচাৰিছোঁ এই গোটেইখিনি কথা আগৰ ভিডিঅ'টোত প্ৰায়খিনি কথাই উল্লেখ আছিল। এতিয়াৰ ভিডিঅ'টোতো কিছু অংশ ইয়াত সামৰি লোৱা হৈছে। গতিকে এই কথাখিনি যদি দকৈ ছাত্ৰ ছাত্ৰীসকলে অকণমান চিন্তা কৰে তেন্তে এই কথাকেইটা নিশ্চয় ওলাই আহিব। তেন্তে আমি লিখিম উত্তৰত, প্ৰায় ক্ষেত্ৰত জীৱাশ্মজাত ইন্ধনসমূহ ব্যৱহাৰ কৰা হয়। জীৱাশ্মজাত ইন্ধনসমূহ অনৱীকৰণযোগ্য শক্তিৰ উৎস আৰু লাহে লাহে এনে উৎসবোৰৰ পৰিমাণ কমিবলৈ ধৰিছে, নহয়নে বাৰু? জীৱাশ্মজাত ইন্ধনসমূহৰ ব্যৱহাৰৰ ফলত বৃহৎ পৰিসৰত বায়ু প্ৰদূষিত হয়, এইটোও জানে। জলশক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপাদনৰ বাবে নিৰ্মাণ কৰা নদীবান্ধে সামাজিক পৰিৱেশিকৰ লগতে অৰ্থনৈতিক সমস্যাৰ সৃষ্টি কৰে। এইটো জলশক্তিৰ বিকল্প আমি কিয় বিচাৰিছোঁ তাৰ কাৰণে লিখিব পাৰি। বায়ু শক্তি পাম্প সকলো অঞ্চলত স্থাপন কৰিব নোৱাৰি। নিশ্চয় কৈ আহিছোঁ যে আমাৰ অঞ্চল বিশেষকৈ আমি য'ত বসবাস কৰি আছোঁ অসমত, তাততো বায়ু শক্তিৰ দ্বাৰা আমি বিদ্যুৎ শক্তি বা তাৰ পৰা শক্তি আহৰণ কৰিব নোৱাৰোঁ। গতিকে এইটো এটা ইয়াৰ সীমাবদ্ধতা, যিটোৰ কাৰণে আমি বিকল্প উৎস বিচাৰোঁ। জৈৱ গেছ আদিৰ দৰে উৎসসমূহৰ পৰা বহল পৰিসৰত শক্তি লাভ কৰিব নোৱাৰি। গতিকে এনেবিলাক
সীমাবদ্ধতা বা এনেবিলাক কাৰণ থকাৰ কাৰণে আমি বিকল্প উৎস বিচাৰোঁ, তেন্তে এতিয়া আমি বিকল্প উৎস হিচাপে আন কেইটামান অপৰম্পৰাগতভাৱে আমি যিবিলাক আগতে হয়তো ব্যৱহাৰ কৰা নাছিলোঁ তেনে কেইটামান বিষয় এতিয়া আলোচনা কৰিবলৈ যাম। আমি প্ৰথমতে সৌৰশক্তিৰ বিষয়ে এতিয়া আলোচনা কৰিম আৰু তাৰ লগত লুকাই থকা কিতাপখনত নিহিত হৈ থকা প্ৰশ্নবিলাকৰ বিষয়ে আলোচনা কৰিম। পাঠৰ আৰম্ভণিতে দেখুৱাইছোঁ যে পৰম্পৰাগত কোনখিনি আছিল সেইখিনি অলৰেডি আমি এতিয়া শেষ কৰিছোঁ, আৰু অপৰম্পৰাগত কোনখিনি হ'ব তাৰে এটা সৌৰশক্তি, নিউক্লিয় শক্তি বা আমি সমুদ্ৰৰ পৰা বিভিন্ন ধৰণে পাব পৰা শক্তিবিলাক, সেইবিলাক হৈছে অপৰম্পৰাগত শক্তি। আমি আজিৰ ভিডিঅ'টোত অপৰম্পৰাগত শক্তিৰ ক্ষেত্ৰত আমি সৌৰশক্তিৰ বিষয়ে ইয়াতে আলোচনা কৰিম আৰু লগতে প্ৰশ্নাৱলীৰ প্ৰশ্নবিলাকো আলোচনা কৰিম ইয়াৰ পিছৰ পৰ্যায়ত, ইয়াৰ পিছৰ অংশত এতিয়াৰ পৰা আমি আলোচনা কৰিবলৈ আগবাঢ়িম। ইয়াৰে ৰৈ যোৱা যিকেইটা অংশ সেইকেইটা আচলতে আমাৰ যি চেবাৰ ৰিডিউচ চিলেবাছ তাত নলগাৰ কাৰণে উল্লেখ কৰা নাই। আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আমি নতুনকৈ যদি আকৌ চেবাই সেইখিনি অংশৰ যেতিয়া আকৌ তেওঁলোকে চিলেবাছত ইনক্লুড কৰিব, অৰ্থাৎ নিউক্লিয় শক্তি, সমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ বিষয়ে আন এটা ভিডিঅ'ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিম। তেন্তে আমি অপৰম্পৰাগত শক্তি, সৌৰশক্তিৰ বিষয়ে কেইটামান প্ৰশ্ন প্ৰথমতে জানি লওঁ। প্ৰথম প্ৰশ্নটো হ'ল, কোন ধৰণৰ দাপোন সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট? এইটো আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ পাঠটোতে গম পাই আহিছোঁ যে অৱতল দাপোন বা অৱতল দাপোন বা উত্তল লেন্স, গতিকে এইবিলাকত পোহৰ পৰিলে এটা বিন্দুত থুপ খায়, অভিসাৰী আচলতে এইবিলাক। সেইকাৰণে আমি সৌৰ কুকাৰত আমি এখন যদি অৱতল দাপোন ব্যৱহাৰ কৰোঁ তাতে সূৰ্যৰ পোহৰবিলাক এটা বিন্দুত কেন্দ্ৰীভূত হ'ব। সেইকাৰণে আমি তাত সদায় ব্যৱহাৰ কৰিবলগীয়া দাপোনখন হ'ব অৱতল দাপোন। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, সৌৰ চোলা আৰু সৌৰ জলহিটাৰৰ গঠন প্ৰণালী সম্পৰ্কে চমুকৈ লিখা। সৌৰ চোলা আৰু সৌৰ জলহিটাৰ গঠন কৰা হয় কৃষ্ণকায় বস্তুৱে অৰ্থাৎ চেতকায় বস্তুৰ তুলনাত বেছি তাপ শোষণ কৰা নীতিৰ ওপৰত ভিত্তি কৰা এটা আৰ্হিৰ ওপৰত। সৌৰ চোলা আৰু সৌৰ জলহিটাৰ গঠন কৰিবলৈ অৱতল প্ৰকৃতিৰ দাপোন ব্যৱহাৰ কৰা হয়। দাপোনে সৌৰৰশ্মিক অভিসাৰী কৰি কৃষ্ণকায়ৰ গঠনটোত কেন্দ্ৰীভূত কৰে। সৌৰ চোলাবোৰ কাঁচৰ পাতেৰে ঢাকি ৰখা হয় আৰু ঢাকি ৰখা পাতবোৰে সেউজগৃহ প্ৰভাৱৰ দৰে ক্ৰিয়া কৰি তাপৰ সৃষ্টি কৰে। গতিকে ইয়াৰ এটা ডায়েগ্ৰামো আছে, ছাত্ৰ ছাত্ৰীসকলক দেখুৱাব বিচাৰিছোঁ, য'ত এখন অৱতল প্ৰকৃতিৰ দাপোন আছে, য'ত আহি সূৰ্যৰ পোহৰ পৰিব আৰু তাক কেন্দ্ৰীভূত কৰি তাৰ ভিতৰত থকা যিখিনি অংশ আছে তাতে তাপৰ সৃষ্টি কৰিব সেউজগৃহৰ প্ৰভাৱৰ দৰে। আমি জানো যেনেকৈ কাৰ্বন ডাই অক্সাইডে আমাক এটা প্ৰলেপ বা এখন আৱৰণ সৃষ্টি কৰি আমাৰ পৃথিৱী পৃষ্ঠৰ তাপখিনি উলটি যোৱাত বাধা দিয়ে, ঠিক তেনেকৈ ইয়াতো সেই তাপখিনিৰ দ্বাৰা আমি যিখিনি কাম বা যিখিনি শক্তি বিচাৰিছোঁ সেই কাৰ্য আমি কৰিব পাৰোঁ। গতিকে এনেধৰণে এটা সৌৰ কুকাৰ বা সৌৰ জলহিটাৰ প্ৰস্তুত কৰা হয়, মানে পানী গৰম কৰিব আমি এনে এটা পদ্ধতিৰ দ্বাৰা সূৰ্য বা সৌৰ শক্তি ব্যৱহাৰ কৰি কৰিব পাৰোঁ। ইয়াৰ পিছত আমি আন কেইটামান প্ৰশ্ন লৈ যাওঁ, যিবিলাক খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, পৰীক্ষাটো আহিব পাৰে। বহুত কম্পিটিশ্যনত ছ'লাৰ এনাৰ্জিৰ বিষয়ে প্ৰজেক্ট কম্পিটিশ্যনত দেখুৱাই, তাতো কিছুমান সুধি থকা সৰু সৰু প্ৰশ্ন, তেনেকুৱাবিলাক প্ৰশ্ন লৈ গৈছোঁ। সৌৰকোষৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা ধাতুকল্পবিধৰ নাম কি? জানেই ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ যদি পঢ়ে নিশ্চয় গম পাব নামটো, চিলিকন। সৌৰকোষসমূহৰ আন্তঃসংযোগৰ বাবে কি ব্যৱহাৰ কৰা হয়? ৰূপ। সৌৰশক্তিৰ কেইটামান ব্যৱহাৰ লিখা। সৌৰশক্তিৰ বহুতো বৈজ্ঞানিক আৰু প্ৰযুক্তিগত ব্যৱহাৰ আছে। সৌৰশক্তিৰ এনে কেইটামান প্ৰধান ব্যৱহাৰ হ'ল কৃত্ৰিম উপগ্ৰহ, মংগল পৰিভ্ৰামক, অন্তৰীক্ষ অন্বেষক আদিত সৌৰশক্তিক মুখ্য উৎস হিচাপে ব্যৱহাৰ কৰা হয়। আওহতীয়া অঞ্চলসমূহৰ অনাতাঁৰ বা বেতাৰ প্ৰেৰণ প্ৰণালী আৰু দূৰদৰ্শন ৰিলে কেন্দ্ৰসমূহত সৌৰ কোষফলক ব্যৱহাৰ কৰা হয়। আজিকালি প্ৰায়বিলাক নগৰ অঞ্চলত যান বাহন নিয়ন্ত্ৰণ সংকেতত সৌৰশক্তি ব্যৱহাৰ কৰা হয়। কেলকুলেটৰ, বিভিন্ন পুত্তলিকাত সৌৰচালিত শক্তি ব্যৱহাৰ কৰা হয়। তেনে নিশ্চয় এইকেইটা পঢ়িলেই ছাত্ৰ ছাত্ৰীসকলে বুজি পাব কেইটামান ব্যৱহাৰ, যিখিনি আমি লাহে লাহে সৌৰশক্তি ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। ইয়াৰ পিছত আন কেইটামান প্ৰশ্ন লৈ যাওঁ। সৌৰশক্তিৰ দুটা সুবিধা আৰু অসুবিধা লিখা। তেন্তে প্ৰথম সুবিধা, সৌৰশক্তি নৱীকৰণযোগ্য শক্তিৰ উৎস। আমি গম পাইছোঁ যে সৌৰশক্তি আকৌ আমি ৰিনিউ কৰিব পাৰিম। সূৰ্যৰ পৰা 500 নিযুত বছৰ পৰ্যন্ত আমি ইয়াৰ বিকিৰণ অব্যাহত থাকিব বুলি বৈজ্ঞানিকসকলে ইতিমধ্যে গৱেষণাৰ দ্বাৰা ইয়াক আমাৰ মাজলৈ উলিয়াই দিছে। বিদ্যুতৰ ব্যৱস্থা নথকা আওহতীয়া দুৰ্গম অঞ্চলসমূহত সৌৰকোষৰ শক্তি ব্যৱহাৰ কৰিব পাৰি। আৰু অসুবিধাটো নিশ্চয় আমি জানোৱেই, ডাৱৰীয়া বতৰত বা অধিক বৰষুণ দিয়া অঞ্চলত সৌৰকোষৰ শক্তি লাভ কৰিব নোৱাৰি। সৌৰকোষ প্ৰস্তুতকৰণৰ বাবে উচ্চ মানৰ চিলিকন যোগান সীমিত আৰু প্ৰক্ৰিয়াটো যথেষ্ট ব্যয়বহুল।
এই সুবিধা আৰু অসুবিধা দুটা নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে লিখিব পাৰিব। আমি এবাৰ যেহেতু কৈছোঁ প্ৰথমতে যে আমি চেপ্টাৰটোত লগা কিছু অংশ আমি তৃতীয় ভিডিঅ'টোত ৰাখিম, কিয়নো এইখিনি সেবাই নতুনকৈ যিখন আমাৰ সিলেবাস ৰিডিউস কৰিছিল তাৰ অন্তৰ্গত নোহোৱাৰ কাৰণে ৰাখি থৈ এবাৰ আমি একেবাৰে শেষত অনুশীলনীত থকা প্ৰশ্নসমূহলৈ আহিব বিচাৰিছোঁ। যেহেতু এইখিনিলৈকে আগৰ ৰিডিউস সিলেবাসৰ মতে আহিব, কিন্তু ইয়াৰ পিছৰ পৰ্যায়ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে 2020 চনৰ 20-21 সেশনটোৰ পিছৰ যিসকল ছাত্ৰ ছাত্ৰী SSLC পৰীক্ষা দিব তেওঁলোকৰ বাবে কিন্তু ইয়াৰ পিছৰ অংশ লাগিব। গতিকে আমি তৃতীয় ভিডিঅ'টোত সেই অংশ ছাত্ৰ ছাত্ৰীসকলক জনাম। পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে নিশ্চয় আমি কম ডাৱৰীয়া দিন। তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? নিউক্লিয় শক্তি। আমি ব্যৱহাৰ কৰা শক্তি সৰহসংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়? ইয়াৰ উত্তৰটো হ'ব নিউক্লিয় শক্তি, কাৰণ ভূতাপীয় শক্তি, বায়ু শক্তি, জৈৱ উপাদান এইবিলাক সকলো আমাৰ সৌৰ শক্তি নিহিত হৈ থকা উপাদান। গতিকে সৌৰ শক্তি নিহিত হৈ নথকা বুলি ক'লে আমি উত্তৰ নিউক্লিয় শক্তিক দিব পাৰিম। ইয়াৰ পিছত আমি আন এটা প্ৰশ্নলৈ গৈছোঁ। শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ পাৰ্থক্য দেখুৱা। আচলতে এইখিনি কথা আমি জীৱাশ্মজাত ইন্ধনৰ প্ৰথমটো ভিডিঅ'তে আলোচনা কৰি আহিলোঁ আৰু ইয়াতে সৌৰ শক্তিৰ বিষয়ে চালোঁ। গতিকে গোটেই কিতাপখন যদি ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ পঢ়ে তাৰ মাজত কেইটামান খুব ধুনীয়া পাৰ্থক্য ওলাই আহিব। সেইকেইটাই ছাত্ৰ ছাত্ৰীসকলক মই আলোচনাৰ মাধ্যমেৰে দেখুৱাব বিচাৰিছোঁ। প্ৰথমটো হ'ল জীৱাশ্মজাত ইন্ধন হ'ল অনবীকৰণযোগ্য শক্তি। তেন্তে ওলোটাকৈ সৌৰ শক্তি আমি গম পালোৱেই, সৌৰ শক্তি হ'ল নবীকৰণযোগ্য শক্তিৰ উৎস। জীৱাশ্মজাত ইন্ধন দহনৰ ফলত বায়ু অধিক মাত্ৰাত প্ৰদূষিত হয়। সৌৰ শক্তিৰ ব্যৱহাৰৰ ফলত সাধাৰণতে প্ৰদূষণৰ সৃষ্টি নহয়। জীৱাশ্মজাত ইন্ধনৰ পৰিমাণ লাহে লাহে ভূগৰ্ভত কমিবলৈ আৰম্ভ কৰিছে। সৌৰ শক্তিৰ বাবে সূৰ্যৰ বিকিৰণ আৰু 500 নিযুত বছৰ পৰ্যন্ত অব্যাহত থাকিব বুলি ইতিমধ্যে গৱেষণাত বিজ্ঞানীসকলে উল্লেখ কৰিছে। জীৱাশ্মজাত ইন্ধন উৎপন্ন হ'বলৈ প্ৰাকৃতিকভাৱে বহু বছৰ লাগে। সৌৰকোষ প্ৰস্তুতকৰণৰ দ্বাৰা সৌৰ শক্তি আমি আহৰণ কৰিব পাৰোঁ। গতিকে এনেধৰণে দুইটা আমাৰ উৎসৰ বিষয়ে আমি এনেধৰণে পাৰ্থক্যবিলাক উলিয়াব পাৰোঁ। নেক্সট আন এটা প্ৰশ্নলৈ গৈছোঁ। শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুতৰ পাৰ্থক্য দেখুওৱা। জৈৱ উপাদান। জৈৱ উপাদানৰ পৰা জৈৱ গেছ উৎপাদন এক প্ৰাকৃতিক প্ৰক্ৰিয়া। জলবিদ্যুতৰ পৰা শক্তি আহৰণ এক যান্ত্ৰিক প্ৰক্ৰিয়া। উদ্ভিদৰ পেলনীয়াংশ, গোবৰ আদিৰ দৰে জৈৱ উপাদানৰ অপঘটন হৈ উৎপন্ন হোৱা জৈৱ গেছৰ প্ৰধান উপাদান হ'ল মিথেনৰ দৰে গেছ। পানীত নিহিত হৈ থকা স্থিতিশক্তি বান্ধ নিৰ্মাণৰ দ্বাৰা টাৰবাইনৰ সহায়ত বিদ্যুৎ শক্তিলৈ ইয়াত পৰিৱৰ্তন কৰা হয়। ঘৰুৱাভাৱে কম খৰচত উৎপাদন কৰিব পাৰি। জলবিদ্যুতৰ উৎপাদন কিন্তু যথেষ্ট ব্যয়বহুল। নবীকৰণযোগ্য শক্তিৰ উৎস যদিও বৰ্তমান ব্যৱহাৰ জৈৱ উপাদানৰ সীমিত। নবীকৰণযোগ্য শক্তিৰ উৎস আৰু প্ৰায়বিলাক ক্ষেত্ৰতে ইয়াৰ পৰা উৎপাদিত শক্তি ব্যৱহাৰ কৰা হৈছে। গতিকে এইখিনি আছিল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰৈ যোৱা অংশ আমি ছাত্ৰ ছাত্ৰীসকলে আগবঢ়াই দিলোঁ। ইয়াৰ পিছত আমি আন এটা ভিডিঅ'ৰ জৰিয়তে যেবাৰ ৰৈ যোৱা অংশখিনি সিলেবাছত নথকাৰ কাৰণে উল্লেখ কৰা নহ'ল সেই অংশ ছাত্ৰ ছাত্ৰীসকলক আমি আন এটা ভিডিঅ'ৰ জৰিয়তে আগবঢ়াম। ধন্যবাদ।